নমস্কাৰ এই দিনকেইটাত গোটেই ৰাজ্যতে শোকৰ ছাঁ এটা পৰি আছে অকল ৰাজ্যতে নহয় গোটেই দেশতে গোটেই পৃথিৱীতে কথাটো জনাজনি হৈ গৈছে এতিয়ালৈকে বাহিৰৰ ভালেকেইটা নিউজ চেনেলে ইউটিউবাৰেও নিউজটো কভাৰ কৰিছে অৱশ্যে এতিয়া বিশেষ দুখ কৰিও একো লাভ নাই কাৰণ যিটো হ'ব লগা আছিল সেইটো হৈ গৈছে তথাপিও ইমান ডাঙৰ এটা লছ হৈ গ'ল দেশখনৰ বাবে গোটেই মানৱ সমাজৰ বুলি ক'ব লাগিব তাৰ দুখ ইমান সহজে কেনেকৈ পাৰিম নহয় জানো কিন্তু এতিয়া মেইন কথাটো হ'ল ইয়াৰ বাবে দায়ী কোন সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ এতিয়া সকলোতে সেই প্ৰশ্নটোকে সুধি আছে অৱশ্যে এই ক্ষেত্ৰত কেইবাজনো ব্যক্তিৰ নাম সাঙুৰ খাই পৰিছে তাৰে ভিতৰত প্ৰধানকৈ আপোনাৰ শ্যামকানু মহন্ত নামৰ যিজন ব্যক্তি আছে তেওঁ কথা সকলোতে চৰ্চিত হৈ আছে এতিয়া কথা হ'ল দাদাৰ লগত এখেতৰ সম্পৰ্ক কি বা এই ঘটনাটোত শ্যামকানু মহন্তৰ নাম কেনেকৈ সাঙুৰ খাইছে আচলতে শ্যামকানু মহন্ত নামৰ এই যিজন ব্যক্তি এওঁ হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ চিফ অৰ্গেনাইজাৰ আৰু আমাৰ জুবিন দা আছিল তাৰে ব্ৰেণ্ড এম্বেচাডৰ এই নৰ্থ ইষ্ট ফেষ্টিভেলটো আপোনাৰ 2016 মানৰ পৰাই চলি আহিছে আৰু এইবাৰ তেওঁলোকৰ ফেষ্টিভেলটো ছিংগাপুৰত অৰ্গেনাইজ কৰাৰ কথা আছিল আপোনাৰ 20 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈকে জুবিনদাৰ কেইবাজনো সতীৰ্থ দিয়া ভাষ্য অনুসৰি জুবিনদাৰ বোলে সেই ফেষ্টিভেল লৈ মানে ছিংগাপুৰলৈ যোৱাৰ মন নাছিল আৰু আমি সকলোৱে নিউজতে হওক বা আন ক'ৰবাতে হওক এইকেইদিন দেখি আছোঁ যে জুবিনদাৰ স্বাস্থ্যটো বৰ ভাল নাই আৰু ডাক্তৰেও কৈ আছিল অলপ ৰেষ্ট ল'বলৈ কিন্তু এই শ্যামকানু নামৰ যিজন ব্যক্তি তেওঁ জোৰ কৰাতহে তেওঁ যাবলৈ মান্তি হৈছিল কিন্তু এই শ্যামকানু মহন্ত নামৰ ব্যক্তিজনে বৰ্তমান কৈ আছে যে জুবিন দাই নিজেই তালৈ যাবলৈ মন কৰিছিল তেওঁ তাত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ নহয় তাত জিৰণি ল'বলৈহে যাব এনেকৈ বুলি তেওঁ কৈ আছে কিন্তু মেইন কথা হ'ল যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিটো ইনষ্টাগ্ৰাম হেণ্ডেল তাত তেওঁলোকে 16 তাৰিখে এটা ভিডিঅ' পষ্ট কৰিছিলে য'ত জুবিন দাই কৈ আছে যে তেওঁ 17 ছেপ্টেম্বৰত ছিংগাপুৰলৈ যাব আৰু 20 ছেপ্টেম্বৰত তেওঁ তাতে পাৰফৰ্ম কৰিব মানে শ্যামকানু মহন্তই বাৰে বাৰে মিছা কথা কৈ ইনচিডেণ্টটো যি ঘটনাটো সেইটো ডাইভাৰ্ট কৰাৰ চেষ্টা কৰি আছে এতিয়া আপোনালোকে ক্লিপটো একবাৰ চাওকচোন এইটো হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ইনষ্টাগ্ৰাম পেজ আৰু ইয়াত তেওঁলোকে নিজেই সেই ভিডিঅ'টো পষ্ট কৰিছে য'ত জুবিন দাই নিজ মুখেৰে কৈ আছে যে তেওঁ 17 তাৰিখে ছিংগাপুৰলৈ যাব আৰু 20 তাৰিখে তাত পাৰফৰ্ম কৰিব Friends from Singapore, I'm coming to Singapore tomorrow on 17th of September and we are organizing an event called North East Festival there. I'm Zubin Garg from Bollywood in Assam and North East and I'll be coming to join you and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places and this time we're doing it in Suntec City. আমি সকলোৱে জানো বা দেখি আহিছোঁ যে জুবিন দা কেনেকুৱা মানুহ তেওঁ আচলতে যি মন যায় তাকে কৰি দিয়ে বা যলৈকে মন যায় তালৈকে গুচি যায় তেনেস্থলত তেওঁক তালৈ মাতি নি পেলাই এনেকৈ ক'ত কি কৰি ফুৰিছে কি খাইছে একো খবৰ নৰখাকৈ এনেকৈ এৰি দিছে সেইটো কিমান যুক্তিসংগত আৰু তাৰ উপৰি তেওঁ মাজে মাজে চিজাৰ আহি থাকে বুলিও কৈছে যিটো বস্তু হ'লে সাধাৰণতে পানী জুই ইত্যাদিৰ পৰা মানে আঁতৰত থাকিবলৈ পৰামৰ্শ দিয়া হয় এতিয়া সাধাৰণভাৱে মৃত্যু হোৱা হ'লে আমাৰ বিশেষ ক'ব লগা নাছিল কিন্তু আমি DY365 পৰা এটা ইণ্টাৰভিউত দেখি আছোঁ যে ইয়াৰ ইমানবিলাক হৈ যোৱাৰ পাছতো তেওঁৰ যেন একো অনুশোচনা নাই আপোনালোকে ক্লিপটো এবাৰ চাওকচোন গৈছোঁ আমাক মাতি আছে মৰ্গত যাব লাগে তাৰ কাৰণে মই কৈ গৈছোঁ আমাৰ পৰিৱেশটো অলপ হেৰি মই কথাখিনি কৈ মই এটা শেষ কৰি যাওঁ তেখেতে খুব আহিব বিচাৰিছিলে আহোঁতে চিধা আহি জুবিনে ভায়েকক লৈ আহিলে যে তেওঁ মোক কয় যে মই যাব বিচাৰিছোঁ ছিংগাপুৰ আৰু তেওঁ ভায়েকক লৈ যাব খুজিছে তাৰপৰা ইয়াকো দেশৰ লাখ লাখ মানুহে ৰাজপথত ওলাই আহি কান্দি আছে আৰু কোনোবাই মনৰ দুখতে ফেনাইল পৰ্যন্ত খাই দিছে কোনোবাই ব্ৰহ্মপুত্ৰত জঁপিয়াইছে কিন্তু তেওঁৰ হাঁহিটো চাওকচোন একো যেন অনুশোচনা নাই আৰু শেষত তেওঁ কিবা এটা ক'লে আপোনালোকে চাওকচোন ভালদৰে মন কৰি মই এতিয়া মৰ্গত মাতিছে মই আকৌ আহিম মৰ্গত চাউটো অকল মদ খাবলৈ মাতিছে হয় অকল মদ খাবলৈ মাতিছে হয় এতিয়া আটাইতকৈ ডাঙৰ ৰহস্যজনক কথাটো হ'ল যে যিটো চেনেলত এই নিউজটো প্লে কৰিছিল মানে DY365 তেওঁলোকে কিন্তু এতিয়া ভিডিঅ'টো ডিলিট কৰি দিছে ইয়াৰ কাৰণ কি হ'ব পাৰে এয়া
সঁচাকৈ ভাবিবলগা কথা এইবিলাক দেখিতো এনেকুৱা লাগিছে এইটো মাত্ৰ এটা এক্সিডেণ্ট আছিল এইটো এটা প্ৰি প্লেণ্ড মাৰ্ডাৰ আছিল আৰু বহুতে কৈ আছে যে ঘটনাটো তাৰ আগদিনা হৈ গৈছিল মানে 18 তাৰিখে হৈ গৈছিল কিন্তু মিডিয়াৰ পৰা লুকুৱাই ৰখা হৈছিল যিয়ে নহওক অসমতো ভালকৈ এটা তদন্ত হ'ব লাগে যেনেকৈ ছিংগাপুৰৰ তদন্ত কৰি আছে নিউজ চেনেল বা সন্দেহ হোৱা প্ৰতিজন মানুহৰ ওপৰত তদন্ত কৰিব লাগে আৰু এতিয়া এফআইআৰ উঠাই দিয়াৰ কথা এটা চলি আছে মই ভাবোঁ সেইটো হ'ব নালাগে দুখীয়া উচিত শাস্তি পাওক তাৰে কামনা কৰিলোঁ আৰু জুবিন দাটো কেতিয়াও শেষ হৈ যাব নোৱাৰে তেওঁ জীয়াই থাকিব তেওঁৰ গানবিলাকৰ মাজত তেওঁ লিখা কবিতাবিলাকৰ মাজত তেওঁ লিখা কিতাপবোৰৰ মাজত আৰু আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত